নমস্কাৰ ৰাইজ, আজি আপোনালোকৰ মাজলৈ বেচনৰ লাড়ু ৰেচিপি লৈ আহিছোঁ। মাত্ৰ 4বিধ বস্তুৰে একদম টেষ্টি লাড়ু মই বনাই তৈয়াৰ কৰিছোঁ আৰু ইয়াতে ঘিউৰ পৰিমাণো মই খুব কম ব্যৱহাৰ কৰিছোঁ, আপোনালোকে দেখিবলৈ পাব। গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাই আছে কমেণ্ট কৰি জনাব, লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন ভিডিঅ' আপডেটৰ কাৰণে। চ' প্ৰথমতে ইয়াতে মই কেৰাহীত লৈ লৈছোঁ 1/4 কাপ ঘি। আপোনালোকে ইয়াতকৈ ইচ্ছা কৰিলে আৰু অকণমান বঢ়াই ল'ব পাৰে। ইয়াত মই গোবৰ্ধন ঘি ব্যৱহাৰ কৰিছোঁ। গোবৰ্ধন ঘিৰ টেষ্টটো মই খুব বেছি ভাল পাওঁ। তাৰপাছত ইয়াতে বেচন ব্যৱহাৰ কৰিছোঁ 1 কাপ আৰু আধা কাপ, মানে 1.5 কাপ বেচন। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই ল' ফ্লেমতে মিক্স কৰি যাম। মিক্স কৰি একদম ধুনীয়াকৈ ভাজি ল'ম। এই ভাজা প্ৰচেছটোৱে মেইন হয়, যাতে বেচনৰ কেঁচা গোন্ধটো গুচি যায় আৰু এটা ধুনীয়া ব্ৰাউনিছ কালাৰ এটা আহে। ফ্লেমটো লৈয়ে ৰাখিব, হঠাৎ জ্বলি যোৱাৰ চান্স থাকে। আৰু এয়া দেখিবলৈ পাইছে, মই কিছু সময় ভাজাৰ পাছত খুব ধুনীয়া ব্ৰাউনিছ কালাৰ এটা আহিছে। তাৰ লগতেও ইমান ধুনীয়া সুগন্ধি ওলাই আছিল ঘিউ আৰু বেচনখিনিৰ। চ' এইখিনি মই এতিয়া ফ্লেমটো অফ কৰিলোঁ। আজি খুব বেছি গৰম, একদম ঘামি পানী হৈ গ'লোঁ। এনিৱেইজ, এতিয়া ইয়াতে মই লৈছোঁ 1/2 কাপ চেনি আৰু অকণমানি ইলাইচিৰ গুটি। এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। আৰু এইফালে বস্তুখিনি অকণমানি ঠাণ্ডা হৈছিল, বেচন আৰু ঘিউখিনি। গতিকে বেছি পলম নকৰি কেৰাহীটোৰ পৰা এতিয়া ধুনীয়াকৈ বহল কাঁহী এখনত উলিয়াই লৈছোঁ। উলিয়াই লৈ এইখিনি অকণমানি ঠাণ্ডা হ'বলৈ দিম। আচ্ছা, আপোনালোকে ইয়াতে এই মিক্সচাৰখিনিত ড্ৰাই ফ্ৰুটছো সৰুকৈ টুকুৰা কৰি দিব পাৰে, কিন্তু মই ইয়াতে দিয়া নাই। লাষ্টত মাত্ৰ গাৰ্নিচিঙৰ কাৰণেহে অকণমানি ওপৰত আলমণ্ডৰ টুকুৰা ছটিয়াই দিম। এতিয়া ইয়াতে চেনিৰ গুড়াখিনি দিব পৰা হৈ গৈছে। গতিকে আহক চেনিৰ গুড়াখিনি মিহলি কৰি ধুনীয়াকৈ লাড়ু বনাই লওঁ। এয়া মই চেনি দি দিলোঁ ইয়াতে। চেনিৰ পৰিমাণো আপোনালোকে কম বেছি কৰি ল'ব পাৰে, কিন্তু বেচনৰ লাড়ুত অকণমান মিঠা হোৱাকেই ভাল লাগে। চ' এয়া মই এতিয়া হাতেৰে ধুনীয়াকৈ লাহে গোটেইখিনি পাউডাৰ মিক্স কৰি লৈ আছোঁ। একেবাৰে ইভেনলি মিক্স হোৱাৰ পাছতহে মই এইটোক লাড়ুৰ শ্বেপ দি দিম। আপোনালোকে ইচ্ছা কৰিলে স্কুৱেৰ, ৰেক্টেংগল যেনেকুৱা বিচাৰে দিব পাৰে, কিন্তু বেচনৰ লাড়ু বুলি ক'লে গোলটোৱে ভাল লাগে, কাৰণ লাড়ু গোলেই হয়। সঁচা ক'বলৈ গ'লে বেচনৰ লাড়ু মই আজিলৈ ঘৰত বনোৱা নাছিলোঁ। ভাবিছিলোঁ বহুত এলাহৰ কাম, বহুত টাইম লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, কিন্তু মানে একোৱে নহয় সেইটো। এতিয়া ইয়াতে ধুনীয়াকৈ মই হাতেৰে চেপি লাড়ুৰ আকাৰ দি আছোঁ। তাৰপাছত এখন এক্সট্ৰা প্লেটত ৰাখি যাম। এয়া দেখিছে ধুনীয়াকৈ গোল হৈ গ'ল। এইটো আপোনালোকে এনেকৈ হাতেৰে চেপি লোৱাৰ পাছত 2খন হাতৰ তলুৱাত ঘূৰাইও ল'ব পাৰে। মই শেষত সেইটো ঘূৰাই লওঁ বাৰু। ঘূৰাই পেলাই ধুনীয়াকৈ একদম ৰাউণ্ড শ্বেপ দি দিয়া গৈছে। ঘিউ আছে যিহেতু মইশ্চাৰটো লাহে ৰিলিজ হয়, গতিকে এনেকৈ 2খন হাতেৰে ঘূৰালে খুব ধুনীয়া গোল শ্বেপ এটা লৈ লয়। এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ দিওঁ, মই ইলাইচিৰ গুটিকেইটা চেনিৰ লগত এইকাৰণে মাৰি লৈছিলোঁ যাতে এটা ফাইন পাউডাৰ পাওঁ। আপোনালোকে ইচ্ছা কৰিলে এনেই খুন্দি পেলাইও দিব পাৰে, কিন্তু তেনেকৈ দিলে ইলাচিৰ গুটিটো চুবোৱা গ'লে মানে ভাল নালাগে, সেইকাৰণে মই এনেকৈ দিছোঁ। এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে আপোনালোকে। আৰু এয়া দেখিবলৈ পাইছে মোৰ একদম সুস্বাদু ঘৰতে বনোৱা গৰম বেচনৰ লাড্ডু ৰেডি হৈ গৈছে। খাবলৈ বহুত টেষ্টি হৈছিল। পাপাক সুধিলোঁ, অকণমানি পাপাই টেষ্ট কৰিছিল, কাৰণ পাপাই বেছি মিঠা নাখায়। তো পাপাই কৈছে দোকানতকৈও বহুত ভাল হৈছে। চ' মোৰ সেইটো কমপ্লিমেণ্ট পাই মানে একদম দিনটো মানে আজি বনি গৈছে। ইয়াৰ ওপৰত দেখিছে মই আলমণ্ডেৰে অকণমান গাৰ্নিছ কৰি দিছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল বেচনৰ লাড়ু। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব। একদম মিহিও হোৱা নাই, খাবলৈ খুব ভাল হৈছিল। মানে টেক্সচাৰটো মই আপোনালোকক বুজাব নোৱাৰোঁ, ইমান ভাল হৈছিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।